বন্ধু বান্ধৱীসকল ইনোভেট আসামৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। বন্ধুসকল যোৱা এক মাহ ধৰি আসাম টেট 2019ৰ টপিকটো ট্ৰেণ্ডিঙত চলি আছে আৰু ইয়াৰ মাজতে কিছুমান ফেক নিউজ আমাৰ মাজত প্ৰচলিত হৈ আছে আৰু এই ভুৱা বাতৰিসমূহৰ পৰা আপোনালোকক সতৰ্ক ৰাখিবলৈ আজিৰ এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক। ভুৱা বাতৰিবোৰ এনে ধৰণৰ যে অসম টেট এইবাৰ বাতিল হ'ব, DLED নহ'লেও হ'ব ইত্যাদি। এইবোৰ সম্পূৰ্ণ ভুৱা বাতৰি। এই বাতৰিবোৰৰ কোনো ভিত্তি নাই। আকৌ ওলাইছে যে গ্ৰেজুৱেশ্যন নাথাকিলেও আপাৰ প্ৰাইমেৰী টেট পৰীক্ষা দিব পাৰিব। আপুনি মই সকলোৱে জানো যে আপাৰ প্ৰাইমেৰী শিক্ষক হ'বলৈ গ্ৰেজুৱেশ্যনৰ প্ৰয়োজন। তেন্তে কেনেকৈ আপোনালোকে টেট পৰীক্ষা দিব? আপোনালোকক এতিয়া মূল গুৰিটোলৈ লৈ যাওঁ। এই যে ৱেব পেজটো দেখিছে, এই ৱেবছাইটটোত কিছুমান ফেক নিউজ দি থোৱা হৈছে, যিবোৰ এতিয়া ভাইৰেল হৈ ফুৰিছে। যেনে ইয়াত লোৱাৰ প্ৰাইমেৰী এলিজিবিলিটি ক্ৰাইটেৰিয়াত একো DLED নাইবা BEdৰ কথা উল্লেখ কৰা নাই আৰু সেয়ে এই পোষ্টটোকে দেখি বহুতে পাব্লিছ কৰি ফুৰিছে যে LP টেটৰ বাবে DLED নালাগে। DLED বাৰু বাদেই দিলোঁ। আৰু এতিয়া যদি আপাৰ প্ৰাইমেৰীলৈ আহোঁ, ইয়াতো এটা ক্ৰাইটেৰিয়া দিয়া আছে যে কাৰোবাৰ যদি গ্ৰেজুৱেশ্যন কমপ্লিট হোৱা নাই আৰু DLED কৰি থৈছে তেওঁ টেট দিব পাৰিব। গ্ৰেজুৱেশ্যন নাথাকিলেও DLED থাকিলেই হ'ল। এইবোৰ ক'ত পালে তেওঁলোকে? তেনেকুৱা ৱেবছাইট আৰু ইউটিউব চেনেলৰ পৰা আঁতৰি থাকক। আপুনি মই সকলোৱে জানো যে আপাৰ প্ৰাইমেৰী টেটৰ বাবে মিনিমাম কোৱালিফিকেশ্যনেই হৈছে গ্ৰেজুৱেশ্যন। গ্ৰেজুৱেশ্যন নোহোৱাকৈ কেনেকৈ আপোনালোকে টেট পৰীক্ষা দিব পাৰিব? এইবাৰ আন এটা নিউজ ওলাইছে যে আসাম টেট বাতিল হ'ব। নাজানিলে প্ৰচাৰ কৰিব নালাগে, জানিলে প্ৰচাৰ কৰক। এতিয়া অসম চৰকাৰে আসাম টেট এইবাৰ নহয় বুলি অফিচিয়েলি কোৱা নাই। যিহেতু 133 জন DLED উত্তীৰ্ণ প্ৰাৰ্থীয়ে লেখ আবেদন দাখিল কৰি তেওঁলোকৰ যোগ্যতাৰ থাকিও টেট অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত হৈছে বুলি তেওঁলোকে দাখিল কৰিছে। তাৰে উত্তৰত চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে কোনো যোগ্যতা সম্পন্ন প্ৰাৰ্থী বঞ্চিত হোৱা নাই, কাৰণ আসাম টেট অনুষ্ঠিত নহ'লেও প্ৰতি বছৰে CTET অনুষ্ঠিত হৈ আহিছে আৰু CTETত উত্তীৰ্ণসকলক অসম চৰকাৰৰ শিক্ষক পদত আবেদন কৰাৰ অনুমতি দি অহা হৈছে। তেনে ক্ষেত্ৰত কেনেকৈ ক'ব পাৰিলে যে অসম টেট বাতিল হ'ল? অফিচিয়েলি এই ক্ষেত্ৰত এতিয়ালৈকে কোনো ফাইনেল ডিচিজন ঘোষণা কৰা হোৱা নাই। গতিকে বিতংকৈ নজনাকৈ তেনেকুৱা এটা ভুৱা বাতৰি যাতে প্ৰচাৰ নকৰে, কিয়নো তেনেকুৱা এটা ভুৱা বাতৰি বিশেষকৈ সেইসকলক মানসিক চাপ পেলাই ক্ষতিগ্ৰস্ত কৰে যিসকলে টেট এপিয়াৰ হোৱা আশাৰে কষ্টৰে প্ৰস্তুতি চলাই আছে। গতিকে আপোনালোকে টেট পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই যাওক আৰু অফিচিয়েল নিউজ অহালৈ অপেক্ষা কৰক। ভিডিঅ'টো যাতে শ্বেয়াৰ কৰে আৰু এনেকুৱা ভুৱা নটিফিকেশ্যনে যাতে বিভ্ৰান্তিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোকে যাতে জাগ্ৰত কৰে। যদি এই ভিডিঅ'টো ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু লগতে টেট পৰীক্ষাৰ প্ৰতিটো আপডেট পাই থাকিবলৈ আমাৰ চেনেল ইনোভেট আসামক ছাবস্ক্ৰাইব কৰি